ধৰি লওক আপুনি ৰাতি ঘোপমৰা আন্ধাৰত এটা ৰাস্তাৰে গৈ আছে আৰু আপোনাৰ হাতত পোহৰৰ কোনো ব্যৱস্থাও নাই। অকণমান পোহৰৰ ৰেঙনি এটাও নাই বহু দূৰলৈকে, আৰু কোনো সম্ভাৱনাও নাই ৰাতি নোপোৱালৈকে পোহৰৰ মুখ দেখাৰ। এনেকৈ বহু দূৰ যোৱাৰ পাছত যদি আপুনি এই আন্ধাৰতো জিকমিকাই থকা জোনাকী পৰুৱা কেইটামান দেখে, কেনেকুৱা অনুভৱ হ'ব বাৰু? মনলৈ এটা কথাই আহিব, ইমান আন্ধাৰৰ মাজত জোনাকী পৰুৱা কেইটাৰ পোহৰ এপাচি শাকত এটা জালুকৰ দৰে। তথাপিও এই ঘোপমৰা অন্ধকাৰত জোনাকী পৰুৱা কেইটাৰ ধিমিক ধামাক পোহৰ কণি ধনাত্মক অনুভূতি এটাৰ অনুভৱ দিব। আৰু ঠিক দুদিনমানৰ আগতে মোৰো তেনেকুৱাই হৈছিল। বিশেষ কাম এটাৰ বাবে বেংকলৈ যাবলগীয়া হ'ল। ৰাতিপুৱাই লৰালৰিকৈ নাকে মুখে কিবা এটা গুজি কামৰ ঠাইত কৰ্তব্য পালন কৰি আহি বেংকলৈ আহিছোঁ। যিটো কাউণ্টাৰত মোৰ কাম হ'ব তাত দীঘলীয়া শাৰী। দিনটোৰ ব্যস্ততা, ভাগৰ, ভোক আৰু এতিয়া বেংকত আমনিদায়ক দীঘলীয়া শাৰীত অপেক্ষা কৰি থকা তিক্ত অনুভূতি। ইফালে দিনটোত ঘটি থকা মন বেয়া কৰা চাৰিওফালৰ ঘটনাৰাজিৰ খবৰবোৰ আছেই। ভাল খবৰ দেখোন খুব কমেই শুনিবলৈ পাওঁ। মোৰ আগত দুজন বয়োজ্যেষ্ঠ ব্যক্তি। মই গৈ শাৰীত ৰৈ থকাৰ আগৰ পৰাই তেওঁলোকে মনৰ ভাৱ আদান প্ৰদান কৰি বাৰ্তালাপ কৰি আছিল। প্ৰথমে তেওঁলোকৰ কথাত সিমান কাণ দিয়া নাছিলোঁ। মোবাইলটো উলিয়াই কিবা কিবি চালোঁ। পিছলৈ ইমানেই দীঘলীয়া অপেক্ষা কৰিব লগা হ'ল যে মোবাইল চাইও আমনি লাগিল। মনে মনে থাকি তেওঁলোকৰ কথা বাৰ্তাবোৰকে শুনি থাকিলোঁ। তেওঁলোকৰ কথা বাৰ্তাৰ পৰা গম পোৱা গ'ল যে দুয়োজন সেইদিনাই শাৰীত ৰৈ থাকোঁতেই চিনাকি হৈছে। এজন পুৰুষ আৰু আনগৰাকী মহিলা। দুয়োজনেই নিজৰ সন্তানৰ কথা আদি কৰি সমাজৰ কথা পাতি আছে। কথাই কথাই ভদ্ৰমহিলাই পুৰুষজনক ল'ৰা-ছোৱালীৰ কথা সুধিলে। মানুহজনৰ মনত স্পষ্ট অসন্তুষ্টি। উত্তৰ দিলে, ল'ৰা এটা মোৰ, ছোৱালী নাই। ছোৱালীবোৰেই ভাল, ল'ৰাবোৰৰ লগ-সংবোৰ বহুত বেছি, ঘৰত নাথাকেই। ভাবি আছিলোঁ মহিলাগৰাকীয়ে কি মন্তব্য দিব। কথা-বাৰ্তাবোৰ শুনি আমোদ পাইছিলোঁ। মনলৈ ভাৱ আহিছিল, সচৰাচৰ শুনি অহাৰ দৰেই মহিলাগৰাকীয়ে হয়তো মানুহজনৰ কথাতে হয় ভৰ দি কথা ক'ব। কিন্তু মোৰ মনলৈ অহা ভাৱক বাধা দি তেওঁ মতামত দিছিল। তেওঁৰ মনত অসন্তুষ্টি নাছিল। কৈছিল, মোৰো দুটা ল'ৰা। আচলতে ছোৱালী ভাল, ল'ৰা বেয়া বুলি ক'ব নোৱাৰি বাৰু। ল'ৰাও ভাল থাকে। ভাল বেয়াবোৰত ল'ৰা-ছোৱালী বুলি নাই। হয়, ভাল বেয়াবোৰ ব্যক্তি বিশেষে। ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো বুলি এষাৰ কথা আছে। ল'ৰা বেয়া, ছোৱালী ভাল, বা ছোৱালী বেয়া, ল'ৰা ভাল বুলি কোনো কথা নাই। সকলো মানুহৰ মানসিকতাৰ ওপৰতেই নিৰ্ভৰ কৰে। ইমান পৰে মই তলমূৰকৈ কথা বাৰ্তাবোৰহে শুনি আছিলোঁ। এইবাৰ মূৰ তুলি মহিলাগৰাকীৰ মুখখনলৈ চালোঁ। ইমান ধনাত্মক চিন্তাধাৰা, ভাল লাগিল। দিনটোৰ তিক্ত অনুভূতিখিনি আঁতৰি গৈছিল আৰু আমনিদায়ক দীঘলীয়া শাৰীটো প্ৰায় শেষ হৈছিল। কিছুমান সৰু সৰু অথচ গভীৰ কথায়ো মনক পৰম সুখ দিয়ে। ঠিক ঘোপমৰা আন্ধাৰত জোনাকী পৰুৱাৰ পোহৰৰ দৰে। আজিলৈ কাহিনীৰ অন্ত পেলাই পুনৰ নতুন এটি জীয়া কাহিনী লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।